ৱেলকাম মাই ইউটিউব চেনেল DKS ব্লগ। তো আজি আমি কথা পাতিম এখন আইতাৰ বিষয়ে। তাৰ আগতে মই কিছুমান কথা আপোনালোকক ক'ব বিচাৰোঁ। কথাটো হ'ল কি, এই পৃথিৱীত এনেকুৱা মানুহ আছে যিজন মৰি কেনেও আমাৰ এই পৃথিৱীত জীয়াই আছে। সেইবিলাক হ'ল যেনে ধৰ মহাত্মা গান্ধী, তাৰপিছত মাদাৰ টেৰেছা, জৱাহৰলাল নেহেৰু, তাৰপিছত আমাৰ ভগত সিং, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানুহ আছে যিজন মৰিও আমাৰ মনৰ মাজত, মনৰ ভিতৰত জীয়াই আছে, যাৰ কথা ক'লে আমাক আজি গৰ্ব যেন লাগে। ঠিক তেনেদৰে আজি আমি আপোনালোকৰ মাজত এখন আইতাৰ বিষয়ে লৈ আহিছোঁ ভিডিঅ'। তো ভিডিঅ'টো এনেকুৱা ধৰণৰ হ'ল যে আপোনাৰ ওচৰত এটা প্ৰশ্ন যে আপোনাৰ আইতা যেতিয়া মৰিছিলে, তো আপুনি কিমান দিন তাক মনত ৰাখিছে বা আপুনি তাৰ কাৰণে কি কি কৰিছে। তো নিশ্চয় এইটোৱে আহিছে যে আপুনি হয়তো বা 5-10 বছৰ মনত ৰাখিছে, তাৰপিছত বা কিছুমান মানুহ আছে যে এতিয়াও মনতে আছে, এতিয়াও জানে তাৰ বিষয়ে। কিন্তু মই আপোনাক ক'ব বিচাৰোঁ, মোৰ যেতিয়া আইতা মৰিছিলে তেতিয়া মই 8 বছৰ, আৰু তাতকৈ হ'ল মোৰ আইতাৰ নাম মোক এতিয়া মনত নাই। এনেকুৱা ধৰণৰ মানুহ আছে যাৰ মনত নাই। কিন্তু মই এইখন এটা আইতাৰ বিষয়ে ক'ব বিচাৰোঁ, বেছি দূৰৰ নহয়, আমাৰ ঘৰৰ কাষৰে হয়। তো এইখন এটা আইতাৰ বিষয়ে ক'ব মই বিচাৰোঁ যে আইতা যিদিনাখন মৰিলে বা ঢুকালে, সেইদিনাখন ইমান মানুহ হ'লে আৰু আপুনি চাই কেনে ইমানে অবাক হৈ যাব যে এনেকুৱাও কোনো মানুহ আছেনে এনেকৈ মৰিব পাৰে, ইমান ভাগ্যৱান হ'ব পাৰে, যি হ'ব পাৰে। সেইটো ভাগ্যৱান কেনেকৈ, আপোনাক মই এখন ভিডিঅ' দেখাম। সেইখন ভিডিঅ'ত আপুনি গম পাব যে হৰিৰ নাম লৈ মৰা মানুহ আপুনি কেতিয়াবা দেখিছেনে? হৰি কৃষ্ণৰ নাম লৈ। মই একবাৰ এইটো দেখা পাইছিলোঁ, যেতিয়া মানুহে মৰে নিজৰ হাত ভৰি একো লৰাব নোৱাৰে, কিন্তু আমাৰ আইতাজনে কীৰ্তন কৰি এইখন দুনীয়া এৰি থৈ গ'ল। তো তাৰে মই কিছুমান ভিডিঅ' লৈ আপোনাৰ মাজত আহিছোঁ যে তাক কেনেকৈ ৰখা হৈছে আৰু তাক ডিভোৰ্চি কেনেকৈ কৰিছে, তো সেইখিনি আপোনালোকৰ মাজত লৈ আহিছোঁ। তো আহক ভিডিঅ'খন আমি আৰম্ভ কৰোঁ।
গাইজ তো মই জাষ্ট আইতাৰ হেৰি কিহত আহি পালোঁ তো ইয়াত কি হয় কি নহয় এখন আইতা মই লগ পাইছোঁ যি ইয়াৰ নহয় বহু দূৰৰ হয় তো তাক মই আপোনালোকৰ কাষত পৰিচয় কৰি দিওঁ তো সি অলপ জানকাৰী দিব যে সি ক'ৰ পৰা আহিছে আৰু কিয় আহিছে বা ইয়াতে কি হৈ আছে তো এইখনে হ'ল সেইখন আইতা তো সি আমাক জানকাৰী দিব মানে সি ক'ৰ পৰা আহিছে আৰু সি কিহৰ কাৰণে ইয়াতে আহিছে তো আইতা আপুনি যে আহিছে ক'ৰ পৰা আহিছে বাসুগাঁৱৰ পৰা চ' আইতাই ফাইনেলি বাচিগাঁৱৰ পৰা আহিছে তো আইতা আপুনি এইটো কোৱা যে আমাৰ সেইখন ইয়াত কি হৈ আছে ইয়াত মানে ডিপজিট হ'ব না আমাৰ মা গুৰুমা হা গুৰুমাৰ ডিপজিট আহিছোঁ চ' ইয়াত গুৰুমাৰ ডিপজিট আহিছে আৰু এই গুৰুমা আমাৰ যে গুৰুমা ঢুকাল তো কিমান দিনৰ আগত ঢুকাইছে সেইটো আপুনি জানে নেকি সেইটোতো মই ভালকৈ চ' সেইটো নাজানে সেইটো মই আগলৈ আপোনাক ভিডিঅ'ত কৈ দিম তো আপোনাক এইটো কওঁ যে ইয়াত আহি আপোনাক কেনেকুৱা লাগিছে ভাল লাগিছে চ' ফাইনেলি আইতাই কৈ দিছে যে ইয়াত আহি আইতাক বহুত ভাল লাগিছে তো আগলৈ আপোনালোকো চাই থকা যে আৰু ভাল লাগিব প্ৰত্যেকে যাতে এটাকে ফুল লয় আৰু মই তেওঁৰ জীৱনীৰ সম্পৰ্কে ইমানখিনি নকওঁ সময়ত আমাৰ যাতে প্ৰভুৰ ওচৰত পৰম প্ৰভুৰ ওচৰত আমি একমন একচিতে কি কৰোঁ ধ্যান কৰোঁ Om Shanti, Om Shanti, Om Shanti. গান গাই ঘূৰিব আৰু তো আপোনালোকে আগৰে চাই থকা আৰু কেনেকুৱা ধৰণৰ চ' এনেকৈ ঘূৰি ঘূৰি কীৰ্তন কৰিব লাগে চ' ইয়াতে আমাৰ গুৰুমা আৰু গুৰুক ইয়াতে ৰাখিছে তো ময়ো অকণমান আশীৰ্বাদ লৈ ল'লোঁ আপুনিও যদি পাৰা আশীৰ্বাদ লৈ লোৱা এতিয়া আমাৰ সকলোৰে ঘূৰা হৈ গ'ল তো সকলোৱে ভক্তি বা শ্ৰদ্ধা জনাই আছে মানে আশীৰ্বাদ লৈ আছে গুৰুমাৰ পৰা আৰু আগলৈ ভিডিঅ'খন আপোনালোকে চাই থকা আগলৈ আৰু মেইন ভিডিঅ'টো আছে Krishna
হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে হরে রাম হরে রাম 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 হরে হরে কৃষ্ণ হরে কৃষ্ণ 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 হরে হরে রাম হরে রাম 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 হরে